ক'ত যাওঁ ভাইটি? অকণমান ওলাই যাওঁচোন। হেলমেটটো যে থওঁ বুলি। হেলমেট নালাগে, বেছি দূৰ নাযাওঁ। হেলমেটটো মই তোৰ পুলিচৰ ভয়ৰ কাৰণে হেলমেটটোৰ কথা কোৱা নাই একো। হেলমেটটো তোৰ নিজৰ চেফটিৰ কাৰণেহে কৈছোঁ। হেলমেটটো লৈ যা। মই পুলিচৰ ভয়ৰ কাৰণে তোৰ হেলমেটৰ কাৰণে ক'বলৈ হেৰি কৰা নাই। হেলমেটটো নিজে লৈ গ'লে তই নিজে চেফটি পাবি। নাই নালাগে, বেছি দূৰ নাযাওঁ। একদম কথা নহয়। দেউতা ঢুকোৱাৰ পিছত কথাটো মই তোক ককাই হিচাপে বুজাওঁ, তই সেইটোও বুজি নাপাওঁ। একদম কথা নুশুনা হৈছে। এয়া বাপেক ঢুকোৱাৰ পাছত মই তাক চোৱা চিতা কৰিছিলোঁ, সি মোৰ কথা গুৰুত্ব নিদিলে। মই যে তাৰ ককায়েক, সেই কথাটো সি একেবাৰে গুৰুত্ব নিদিয়ে। মোৰ ঘৰত কিবা কিবি নাই, দোকানৰ পৰাই আহোঁগৈ, দোকান কৰি আহোঁগৈ। পেপাৰখন থৈ লওঁ। ভাস্কৰ আকৌ ভাল যায়। এই দোকানৰ পৰা আহোঁ। ছোৱালী ক'ৰ পৰা আহিলোঁ? আমি পঁচিছ হাজাৰ পাইছোঁ। কলেজৰ পৰা আহিলোঁ। তাকে আমাৰ এটা বজাৰ কৰিবলৈ পঠিয়াবলৈ যে সি নাই, ক'ত বা গ'ল। ময়ে দোকান কৰি আহোঁ। তহঁতি যাব পাৰ দেই। ঠিক আছে। ককায়েকে বজাৰ কৰিব গৈছে, ভায়েকে আকৌ ছোৱালীৰ লগত নিলিমাই। এজনী মোৰ এক্সে আছিলে। হয় নেকি? জান দাদাকনো থাকি তোমাক কিমান লগ কৰিবলৈ আহিম। বহাগত তোমাক লৈ যাম বুলিয়ে ভাবিছোঁ। পলাই যোৱাৰ কথা বাদ দিয়া। কাইলৈ সৰস্বতী পূজা, মোৰ চিলাইখিনি ফিটিং কৰি দিবা আৰু চুলিখিনি ষ্ট্ৰেট কৰি দিবা। বলাই যাওঁ। ঠিক আছে। মোৰ ভাইটি এই সবেশ্বৰ মাষ্টৰ যিসকলে ইয়াত কি খেলি মেলি আছে? ই দেখোন আহিছিলে বাইক লৈ আৰু গ'ল দেখোন স্কুটি লৈ। ইয়াক আজি আহিলে সুধিব লাগিব ঘৰত। ৰ ভাইটি, তোৰ লগত কথা আছে। তই ক'ত গৈছিলি? অকণমান ওলাই গৈছিলোঁ। ওলাই গৈছিলি? বাইক ক'ত থৈ যায়? বাইক মোৰ লগতে আছে। কি লগত আছে? তোক মই সবেশ্বৰ মাষ্টৰ জীয়েকৰ লগত দিছিলোঁ স্কুটিত, আৰু তাৰ লগত তোৰ কি আছে? ক'ত সবেশ্বৰ? আমাৰ গাঁৱৰ মই সবেশ্বৰ মাষ্টৰ জীয়েকৰ লগত তোক দিছিলোঁ, তোৰ তাৰ লগত কি আছে? একো নাই, একো নাই। একো নাই। মই আৰু এদিন দেখিছিলোঁ, মই একো নক'লোঁ। আজিতো মই হ'লো তাইৰ ভাগৰ স্কুটিখন তই লৈ ঘূৰি ফুৰা দেখোঁ। সঁচা কথা কওঁ, তোৰ তাইৰ লগত কি আছে? মই দাদা ভাল পাওঁ। কি ভাল পাওঁ? তোৰ বিয়া পতা ঘৰত চৰি গ'ল। ককায়েকটো বিয়া পাতিলে আছে, ভায়েকৰ বিয়া পাতিলে উৎপাত হৈ গ'ল। আজিৰ পৰা একদম নোলাবি, ঘৰত সোমাই থাক। আৰু বাইকৰ চাবি দে। আজিৰ পৰা তই বাইকো নাপাওঁ, আৰু তই ক'ত যাওঁ ঘূৰি ফুৰ। কিন্তু হেৰি বিয়া পতা হোৱা নাই। নাথাকোৱে ঘৰত যা।